constituencies, veteran Congress leaders and workers. So please come and cooperate in this beautiful events of the welcome and felicitation program. As being appointed newly President, West Carbon District Congress Committee to Sri Agustin Ingi. গতিকে আপোনালোকে সকলো এই সম্ভাৱনা প্ৰগ্ৰামত উপস্থিত থাকিবলৈ মই বিনোদ জনাইছো আমাৰ ডাইনামিক লিডাৰ তথা ৱেষ্ট কাৰ্বন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট শ্ৰীযুত আগষ্টিন ইংগি ইতিমধ্যে আহি পাইছে গতিকে তেখেতক সম্বৰ্ধনা দিবলৈ সকলো আপোনালোকে কৰ্পৰেট কৰিবলৈ মই বিনোদ জনাইছো So now I would like to request all the Congress workers and leaders, please cooperate and you respect the newly appointed President of West Carbon District Congress Committee for welcome in this headquarters of the premises of West Carbon District Congress Committee. Ini Ladakh itu kedua lagi dua pasal Cina kelas itu, bukan amal Congress kata aku uji berumur unur jenis. May I would like to request a few moments, please. Amar hatat নহয় President হিসাবে এই শক্তিটো জনসাধাৰণৰ হাতত আপোনালোকৰ কমন পিপুৰ হাততে আছে আমাৰ যিমানটো ভোটৰ মূল্য আপোনালোকৰ ইমানে মূল্য ভাৰতৰ যিটো প্ৰেসিডেন্টৰ আৰু আমাৰ যিটো প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ যিটো ভোট মূল্য আপোনালোকৰ ইমানে মূল্য এইটো কাৰণে 2026 ইটো আমাৰ ফাইনাল যুদ্ধ হয় আজি যদি আমাৰ যদি ভাৰতত 400 পাৰ হৈ গলে হেতেন আমাৰ আজি এই অৱস্থা নহলে হেতেন কাৰ্বি আংলঙত কি কৰি পেলাইছে তুলিৰাম হাঙে যিটো ইণ্ডিয়া ভাৰতত আৰু অসমত যি ধৰণত কৰি পেলাইছে আমাৰ মহল্লাৰ পিতাউৰিয়া ইয়াতে আছে আমাৰে ভাই হয় অলপমান যিটো বিৰোধে গাই কোৱা কাৰণে তুলিৰাম হাঙে কোৱা কাৰণে একেতক জেল ভৰাই দিছে এই তুলিৰাম হাঙ এইটো আৰম্ভণি আমি কংগ্রেস পার্টি একজুট হয় আমি হে কংগ্রেস পার্টি লয় এই কংগ্রেস যিটো কৰ্মী লয় সকলো ইয়াৰে সুবিধা সমান তুলি ৰংখামক পাইছো আৰু যিটো কৈছে আপুনি কাণ্ড কৰিছে এই কথাইটা জনসাধাৰণক লৈ আমি লৈ যাম আমি এনেকা কৰি মৰিতে আমাৰ পাৰ্টিৰ লগতো আপোনাৰ কথা জনালে ইয়াৰ পিছত আমাৰ ডেপুটি কমিশনাৰ আমাৰ গভৰ্ণৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু সিবিআই ইডি হেডলাক ডাইৰেক্টৰ আৰু হেডলাক যিটো যিমান আছে কেছৰ লগত আমি হে আপোনাৰ যিটো দুৰ্নীতি কথা আমি হেডলাক কাগজ দিম কাৰ্বি আংলঙৰ পইচা এক পইচা আপুনি হিচাপ দিব লাগিব সেইটো কাৰণে ৰাইজ আপোনালোকক মই বেছি দিখৰ নকৰো একটা কথা আপোনালোকক কৈ গৈছো এই কথাটো মনত ৰাখক আৰু আমাৰ খ্ৰীষ্টান ভাইসকলে থাকিব পাৰে ইয়াত কিমান আছে আমাৰ খ্ৰীষ্টান ভাইসকলে তুলিৰাম ৰংহাঙে এটা কথা কয় এই কথাটো মই আপোনালোকক কৈ যাম তুলিৰাম ৰংহাঙে কৈছে কি গভৰ্ণমেণ্ট 13ত সকলো মানুহে যি চৰকাৰ বহে তাৰ কথা মানিব লাগে কংগ্ৰেছ কমিটি ঠিকে তুলিৰাম ৰংহাঙ কৈছে কিন্তু তাত কৈছে কি আমি আমাৰ জনসাধাৰণক আমি চৰকাৰ চলাবৰ কাৰণে যি দিব লাগে কিন্তু তাত শাস্ত্ৰত কোৱা নাই কি ৰাইজৰ পইচা চুৰ কৰি তই খাই যাবি তাত কোৱা নাই যি মানুহে পইচা খাই বজাই যোৱা নাছিলে পইচা খাইছে এক বোলে এটা এইটো কিবা আছে তাত কৈছে কি বজাই মিছা কথা কোৱা কাৰণে পিছত এই মানুহক যিটো মানুহ জনসাধাৰণৰ বিৰুদ্ধে যোৱা কাৰণে পিছত তাক ভোকে খাইছে he was eaten by poop worm সেইটো কাৰণে ৰাইজ আমি একটা ভাল খবৰ আপোনালোকক দিম সেইদিনা মোক আমাৰ অসমৰ যিটো ৰাষ্ট্ৰ কংগ্ৰেছ প্ৰেসিডেন্ট আমাৰ গৌৰৱ গগৈয়ে আমাক কৈ পেলাইছে কৈ পঠাইছে যে
very soon Rahul Gandhi or Priyanka Gandhi is coming to Karbi Anglong. Karbi Anglong Rahul Gandhi or Priyanka Gandhi bodhun kale ahi ase. Ei kotha tor kare ami hokol prepared hobo lagibo. Mentally, physically, in every way we have to be prepared to welcome Rahul Gandhi or Sonia Gandhi in the days ahead. This will take place very soon. Aru last amar jitu hidayat ta ko ami he kotha ta lokoi moi thaki. Rahul Gandhi কৈছে আমাৰ গোটেই যিটো বাবা শিয়াৰগুলি কয় আমাৰ যিটো কংগ্ৰেছ কৰ্মী সকলক তারা মত মই এতিয়া কৈছে উই have the head जो करने वाला है बीजेपी को बीजेपी भय भावना আছে নি ইয়াত पूरे महाराष्ट्र भय भावना আছে নি ইয়াত कांग्रेस पार्टी और राहुल गांधी और गलत वजह हम लोग के साथ है कोई भी करने वाला बात नहीं है यहाँ पे और गौरव गोगोई कैसे की अपना लोग কি কৈছে গম পায় একবাৰ জুচ এখন হ'ব এবাৰ এখন জুচ হ'ব যেটো কাৰণে এই গুৰু বেপাৰী আৰু গুৰু চুৰ কেইটাৰ কাৰণে আপোনালোকে কোনো ভয় খাব নালাগে আৰু তলিৰাম ৰঙা হিমন্ত বিশ্ব শৰ্মা আহি ভয়তে আছে এই কেইটা কথা কৈয়ে আপোনালোকৰ লগত আজি আহি মই বহুত আনন্দ পাইছো I am very much excited to have such a reception and thank you Brother Augustine He and the outgoing President for inviting me for such a wonderful program. Thank you. God bless you. সভাপতি পশ্চিম কাৰ্বি আংলঙত যেতিয়া ভৰি দিব তেতিয়া আমাৰ পশ্চিম কাৰ্বি আংলঙৰ কংগ্ৰেছে সভাপতি কেনেকৈ আদৰি ল'ব সেইটো মই ভাবি আছিলো কাৰণ পশ্চিম কাৰ্বি আংলংটো হ'ল তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি আৰু এই পশ্চিম কাৰ্বি আংলঙত আৰু এই কাৰ্বি আংলঙত যেহেতু ব্ৰিটিছে যেতিয়া শাসন কৰিছিলে এই ব্ৰিটিছৰ সময়ত যেনেকা শাসন চলি আছিলে এতিয়া এই বিজেপি চৰকাৰ অহাৰ পিছত এই ব্ৰিটিছৰ নিচিনা শাসন চলি আছে এইটো কাৰণে মই ভাবিছিলো যে বিজেপিয়ে যি ব্ৰিটিছৰ শাসন চলাই আছে এই ব্ৰিটিছৰ শাসন চলাই থকাৰ কাৰণে আমাৰ কংগ্ৰেছৰ কৰ্মীসকল তথা পশ্চিম কাৰ্বি আংলঙৰ ৰাইজে বিজেপিক ভয় খায় নেকি বুলি মই ভাবিছিলো কিন্তু আজি স্পষ্ট হিচাপত আপোনালোকে দেখাই দিছে যে কাৰ্বি আংলঙৰ ৰাইজে কোনো ব্ৰিটিছৰ হিটলাৰীগিৰি এই বিজেপি হিটলাৰীগিৰি চৰকাৰক ভয় নকৰে বুলি আজি আপোনালোকে প্ৰমাণ কৰি দিছে আজি মই বিশেষ সংগঠনৰ কথা লৈ পেলাই আপোনালোকৰ মাজত দাঙি ধৰিম কাৰণ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যি সিদ্ধান্ত এই সিদ্ধান্ত মৰ্মে আমাৰ এপিচিচিৰ যি সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এবাৰ গোটেই অসমত যিহেতু এটা নাৰা দিছে সেই নাৰাটো হ'ল এইবাৰ যুঁজ হ'ব এইবাৰ কি হ'ব এইবাৰ কি হ'ব এইবাৰ যুঁজ হ'ব আৰু এই যুঁজটো পশ্চিম কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰিবলৈ কাৰণে এআইচিচিয়ে এপিচিচিয়ে আপোনালোকৰ সভাপতি আপোনালোকৰ কংগ্ৰেছৰ সভাপতি দায়িত্ব দিছে আৰু আজি এই দায়িত্বৰ ভাৰ মই গ্ৰহণ কৰিছো আৰু এই সভাপতিৰ যি দায়িত্ব সেই দায়িত্ব খালি সভাপতিয়ে দায়িত্ব লোৱা নহয় এই দায়িত্বটো পশ্চিম কাৰ্বি আংলঙৰ কংগ্ৰেছ চুকে কাণে থকা ব্লকৰ পৰা অধিকাৰী মণ্ডলৰ পৰা অধিকাৰী ব্লকৰ পৰা অধিকাৰী যিমান কংগ্ৰেছৰ যিমান সৈনিক আছে এই সৈনিকে আজি এই চুকিৰ যি মূল্য এই মূল্যটো আজিৰ পৰা ৰাখিব লাগিব মই ধন্যবাদ দিছো আমাৰ প্ৰাক্তন সভাপতি সিংতেৰণ দেৱ ডাঙৰীয়ালৈ যে তেওঁ 2022 পৰা যে যেনেকা যুঁজ দি পেলাই আহি আছে আজি পাৰ্টি এই পজিশ্যনত আনিছে আজি মই সেই পজিশ্যন ৰখাৰ পৰা তেওঁৰ হাতৰ পৰা আশীৰ্বাদ লৈ পেলাই আহিবলগীয়া দিনত তেওঁৰ যি কমিটি আছিলে সেই গোটেই কমিটিক এক গোট কৰি পেলাই আহিবলগীয়া দিনত আমি যুঁজ এখন দিম আমি যিহেতু যুঁজ দিবলৈ গৈ আছো আমি আমাৰ মাজত কোনো বেয়া পোৱা হ'ব নালাগে আমি সবে ইজনে সিজনক সন্মান দিয়া শিকিব লাগিব
সন্মানে সবতকে ডাঙৰ বস্তু আমি সন্মান দিলেহে আমাৰ প্ৰতি ৰাইজৰ বিশ্বাস বাঢ়ি আহিব আৰু যে আহিবলগীয়া দিনত যেহেতু গৌৰৱ গগৈ নেতৃত্বত যেহেতু অসমত 2026 যেহেতু কংগ্ৰেছৰ চৰকাৰ হৈ আছে এইটো কাৰণে কাৰ্বি আংলং অটোনমাস কাউন্সিলত যেহেতু গৌৰৱ গগৈ ডাঙৰীয়াই কৈছিলে যে এইবাৰ এমএলএ ইলেকশ্যনটো সেমি ফাইনেল এইবাৰ এমএলএ ইলেকশ্যনটো হ'ব সেমি ফাইনেল আৰু ফাইনেলটো হ'ব কেতিয়া ফাইনেলটো হ'ব 2027 যোনটো অটোনমাস কাউন্সিলৰ যি ইলেকশ্যন এইটোৱে হ'ব ফাইনেল আহিবলগীয়া দিনত আমাৰ যি যুঁজ এই যুঁজ মই অকলে দিব নোৱাৰিম এই যুঁজটো আমি গোটেই ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটি আমি ব্লক কংগ্ৰেছ কমিটি মণ্ডল কংগ্ৰেছ কমিটি বুথ কংগ্ৰেছ কমিটি সবে এক হৈ পেলাই আমি এই যুঁজটো দিব লাগিব প্ৰেসিডেন্ট আজি এআইসিসি আপোনালোকৰ কাৰণে দিছে মই আপোনালোকৰ কাৰণে প্ৰেসিডেন্ট হৈছো দুখীয়া ৰাইজৰ কাৰণে মই প্ৰেসিডেন্ট হৈছো ঠেলা চলোৱা ৰাইজৰ কাৰণে মই প্ৰেসিডেন্ট হৈছো অটো চলোৱা ৰাইজৰ কাৰণে মই প্ৰেসিডেন্ট হৈছো চব্জি বেচা ৰাইজৰ কাৰণে মই প্ৰেসিডেন্ট হৈছো কৃষক ৰাইজৰ কাৰণে মই প্ৰেসিডেন্ট হৈছো দোকানী ৰাইজৰ কাৰণে মই প্ৰেসিডেন্ট হৈছো এটো মানে এই প্ৰেসিডেন্ট আহিবলগীয়া দিনত দুখীয়া ৰাইজৰ যি স্বাৰ্থ এই স্বাৰ্থ পূৰণ কৰিবলৈ কাৰণে এই প্ৰেসিডেন্ট দিয়া হৈছে এটো কাৰণে মই আশা ৰাখিছো আপোনালোকে সবে এক হৈ পেলাই আহিবলগীয়া দিনত আমি এই যুঁজটো যুঁজি যাম আৰু যেহেতু আপোনালোকে দেখিছে যোৱাবাৰ যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া ইষ্ট কাৰ্বি আংলঙলৈ আহিছিলে তেতিয়া তাত দেখিছিলে বিভিন্ন দল সংগঠনে তেওঁক গো বেক স্লোগান দিছে কলা পতাকা দেখাইছে মই এই মঞ্চৰ পৰা এটা বস্তু জানিব বিচাৰিছো গৌৰৱ গগৈ হল অপজিশন এজন লিডাৰ তেওঁ এজন অসমৰ সভাপতি হৈ পেলাই তেওঁ ইষ্ট কাৰ্বি আংলঙলৈ আহিছে তেওঁ কি ডাঙৰ অপৰাধ কৰিছে যে ইষ্ট কাৰ্বি আংলঙত ঘুমোৱাৰ লগে লগে তেওঁক যে গো বেক স্লোগান দিছে তেওঁতো ইষ্ট কাৰ্বি আংলঙত কিবা ক্ষতি কৰা নাই ৱেষ্ট কাৰ্বি আংলঙত কিবা ক্ষতি কৰা নাই তেওঁতো আমাৰ দুখীয়া ৰাইজৰ যি দুখ এই দুখ বুজিবলৈ আহিছে এই দুখ চিন্তা কৰিবলৈ আহিছে আমাৰ পাহাৰীয়া ৰাইজে কেনেকুৱা আছে এই বস্তুটো তেওঁ বুজ ল'ব আহিছে কিন্তু আপোনালোকে দেখিছে যে এই তেতিয়া বিভিন্ন সংগঠনে তেওঁৰ প্ৰতি স্লোগান দিছে আমি বেয়া পোৱা নাই স্লোগান দিবলৈ সবৰ অধিকাৰ আছে কিন্তু সত্যৰ পথত স্লোগান দিব লাগে আজি তেওঁ এটা সুইচ মহলৰ সন্মুখত গৈ পেলাই এটা প্ৰশ্ন সুধিছে বা এটা প্ৰশ্ন জানিবলৈ বিচাৰিছে যে এই সুইচ মহল ঘৰ যি বনাইছে এই ঘৰ বনোৱা টকা পইচা ক'ৰ পৰা আহিছে সেইটোহে জানিবলৈ বিচাৰিছে গৌৰৱ গগৈয়ে সেইটো বিচৰা নাই যে কাৰ্বি আংলঙত ডাঙৰ ডাঙৰ ঘৰ হ'ব লাগে সেইটো কোৱা নাই Pinina litum da Heklong pon lo, Forest Bazaar Peneli fan welcome lo, bike rally nearly 300 plus bike with auto association tumta nangrabdun lo, lapen APCC General Secretary tumta wang lo, la sikado gawe pini West Karbi Anglong arada tum mate West Karbi Anglong Congress arada tum kamatha bangke kewangji a election labangke Congress si hypo pusi pini la so mai pensi nangli tuma thengno la so web pensi paklang daklo je kewangji apor ke Congress a government 26 ke wang pusi pini la so mai pensi pangdak ponlo on bangke eli tu main bangke organization la sineli pini pen nili ingho ingiglo la si Mondol Congress Block Congress various frontal heads organization lapen boot congress kado gawe phanta neli chingki je thando po
angpar ke boot congress long ta neli dampo adak boot congress ko son ma koson si tum organization strong ima lahai ka doga be alam neli tum chethan po aru ke wangjia por ke duk kelak arata joine congress tum arjapo ar arjap thippo lasi ke wangjia por congress sarkar wang pupusi neli hin pen mate Karbi Anglong West Karbi Anglong a congress hoi pen neli nali tumangno la so lampang dak kono Pini bangke BJP APSLC pensi join lo nearly 300 plus BJP pen APSLC join lo la pen kewangjiar nita 100 se mondol wise neli tum tordoji hala sor toralong aili tum penang ana BJP pen APSLC a song pen congress long join pupusi neli pan birta pilo pinila so mayelong penang ana join ke joinia public tum do lang sita mai neli tum ke dam ke wanga hubida piune de da joine pini bangla tum ta wangune de lo sita me ke wangjiar ni neli tum district congress hoi pen mondol 3 tor da mahutsi ka do gabe joining process bang neli tum hala sawutsi dengpon po non nang litum theklong pon lo opinia meeting dulu plote BJP meeting dunde plote Orunadoi long lelo Hemso long lelo ha kopinia scheme long lelo ha mohila tum kopinia scheme long lelo self help room panda kopinia scheme long lelo ku mane BJP meeting lo plote kaita ke ther ke habdu itum ke democratic long sido individually neli aning hang koma party fansi neli support ji sita me non latum bangke lason gali BJP fan support lo plote lansi government scheme long ji pusi alang litum pang dak pon la sineli pui bangke government scheme ke pi plote BJP dowek nang ji pukali la ke BJP pupe congress pupe PSLC pupe ke duk ke laga rat plote la ke government facilities ke long wek nang ji la si non ke claim BJP government ke ther ke hab lok pensi ke claim la si ha British ahut ko son si litum fan ke ther ke hab la son si non la soa BJP sarkar ta ke ther ke hab pen loksi ili tumar rata fan pamanghu bomlo ako kewangjia por ili tumar rat tanon ke manghu helo kewangjia por congress fan si cherap bo nali tumta non kewangjia por theklong pon po Sinangkal juga tu nala je CM turning je pun lo moran mota ka konsil ke statement segi pihak porsi lah tum moran mota der tum si konsil lalong tu konong di kote alang dia pun ini pun terkalbing long konsil le je center circle pe nanti port pun aku tidak ke laksana ron Islam ni bulan belakang suku sana lin laso alam bangke nang litum chini lo ilituma council la CEM alang li alam ka ningje ko pine ka ningje nilita chini dunde alang ke pui alam ke dopik sita me practically thangta habe lasi kewangjiar ni nang litum ta theklong ponji je alangli ke claim ko pipima Karbi Anglong autonomous council angkang arlo ke do ana fun allocation kona si proper utilize lema kewangjia por congress government wang lopode kado kabe department longta SIT ituma government pen bipo ako corruption na nama ka corruption claim kado gabe ta klang lapo lage nang litum ta kewangjia por theklong bon po